গাইজ ৱেলকাম বেক টু মাই চেনেল। ইয়াত দৰা অহা আগন্তুক কিছু ভাল লগা পৰিৱেশ আপোনাক দেখাব বিচাৰিছোঁ। ইয়াত সকলোকে এটা সুন্দৰ এটা নান্দনিক পৰিৱেশ গাইজ। এয়া অসংখ্য মানুহৰ সমাগম আৰু কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। এয়া দেখাইছোঁ বিয়া ঘৰ এটা উদুলি মুদুলি পৰিৱেশ গাইজ। এয়া এখন বিয়া মোৰ নিজৰ ওচৰৰ ঘৰৰ ভাইটিৰ বিয়া। গতিকে চাবলগীয়া এটা দৃশ্য, দৰা অহা আগন্তুক দৃশ্য। এয়া দৰা দৌৰিবলৈ আগবাঢ়িছে। এয়া দৰা আহি ঘৰৰ গেটৰ মুখত ৰখাটো এটা সুন্দৰ দৃশ্য গাইজ। এয়া আপোনালোকক দেখাইছোঁ দৰা জ্যোতি কমল নাথ। ভাবিলোঁ মানে ঘৰৰ ওচৰতে বিয়া এখন আছিলে, কিনো কৰিম, সৰুকৈ ভিডিঅ' এটা কৰি আপোনালোকক দেখাম বুলি ভাবিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে যে লাইক কমেণ্ট কৰে, কাৰণ মানে মই বহুত দিন ভ্লগছ দিয়া নাই আপোনালোকক। তাকে ভিডিঅ'তে সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ আপোনালোকৰ ওচৰলৈ। গতিকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে। এয়া মোৰ লগৰ সমনীয়া সকলোবোৰ আছে, ভকত বৈষ্ণৱ সকলো আছে একেলগে। সুন্দৰ এটা পৰিৱেশ, গাঁৱৰ নীতি নিয়ম সকলোবোৰ পালন কৰা হৈছে ইয়াত। এয়া বেনপাৰীসকলে কি উলা মালা এটা পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ, ধুনীয়াকৈ নাচি আছে, ভাল লগা দৃশ্য। ঘৰৰ এটা গাঁৱলীয়া এটা সুন্দৰ এটা মনোৰম দৃশ্য। ইয়েছ, এয়া দেখাই আছোঁ আপোনালোকক। এই মজা দিয়া দিয়া। এয়া উদুলি মুদুলি এটা পৰিৱেশ বিয়া ঘৰৰ। সকলো ডেকা গাভৰু আহিছে, একেলগে আহিছে, আহি বৰজনক আগবঢ়াই নিছে। আৰু সেই আগবঢ়াৰ সময়তে এটা সুন্দৰ এটা পৰিৱেশ দেখাইছোঁ আপোনালোকক। এয়া বেনপাৰীসকল উলা মালৰ পৰিৱেশ গাইজ। এয়া সকলোবোৰ একেলগে ধুনীয়াকৈ ভিতৰত সোমাব। এতিয়া সোমোৱাৰ পিছত বাকী নীতি নিয়মবোৰ সকলোবোৰ পালন কৰা হ'ব। এয়া আমাৰ অতিশয় মৰমৰ আলহী, খেতে মেইন দেই। আগবাঢ়িছোঁ সকলো আমি ভিতৰৰ ফালে। ভিতৰতনো কি হয় আমি দেখাই আছোঁ গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব কিছু কথা। শেষৰ দৃষ্টাংশবোৰ চাব আপোনালোকে। সেয়া উদুলি মুদুলি পৰিৱেশ। ভিতৰতো সেই ডেকা গাভৰু লগৰ ল'ৰা সমনীয়া সকলোবোৰ একেলগে এটা সুন্দৰ মানে নৃত্য মানে নাচি আছে আৰু ভাল লগা এটা মনোৰম দৃশ্য। বেণ্ড পাতি বজাই আছে, আমাৰ খুৰাৰ ওচৰতে খুৰাহঁতে বজাই আছে। এয়া বামুণৰ কাম বামুণে ব্যৱস্থা কৰি আছে। সেয়া বামুণ বহি আছে। এয়া গাইজ আপোনালোকে দেখাইছোঁ। এতিয়া এই বামুণৰ কামখিনি এতিয়া আৰম্ভ হ'ব। এই পৰ্বটো শেষ হোৱাৰ লগে লগে বামুণৰ কাম আৰম্ভ হ'ব। দৰা কইনা আহি বহিবহি। এই চাব আপোনালোকে। এয়া দৰা কইনা আহি বহিছেহি। এতিয়া বামুণৰ হোম যজ্ঞ আৰম্ভ হ'ব। এয়া কইনা, এগৰাকী দৰা শ্ৰী জ্যোতি কমল নাথ, কইনা কৰীনা ডেকা দেৱী। লোহিত নাথৰ সুযোগ্য সন্তান জ্যোতি কমল নাথ, শুভ বিবাহৰ দিন আজি। এয়া ওচৰৰ আমাৰ ফেমিলিও আছে, সকলো ওচৰৰ সমনীয়া লগৰীয়া সকলোবোৰ আছে। কণ কণ ভণ্টি, দাদা, বৌ, বাইদেউ সকলোবোৰ আছে। এটা ভাল লগা পৰিৱেশ। এয়া বিয়ানাম জুৰি আছে, অতি সুন্দৰ লাগিলে। আহি আনন্দিত, ভাল লাগিলে গাইজ। অ'কে, ভিডিঅ'টো ইমানে আছিলে। অ'কে, বাই বাই।